নমস্কাৰ বন্ধু বান্ধৱী সকলোকে আসাম কুকিং চেনেলটোলৈ স্বাগতম জনাই আহকচোন আজি পটলৰ নতুন ইউনিক এটা ৰেচিপি লৈ আহিছোঁ। সদায় পটলটো ফ্ৰাই বনাই খাওঁ, আজি এটা বেলেগ ধৰণৰ পটলৰ ৰেচিপি লৈ আহিছোঁ। চাওকচোন বাৰু ভিডিঅ'টো কেনে লাগে, ভিডিঅ'টো লৈ আগবাঢ়ো হওক। প্ৰথমতে পটল লৈছোঁ 6টা, বিলাহী 3টা, পিঁয়াজ, কেঁচা জলকীয়া এইখিনি একেলগে লৈ লৈছোঁ, ভালদৰে ধুই লৈছোঁ। পটলৰ যিখিনি ওপৰৰ সেউজীয়া অংশখিনি ভালদৰে চাঁচি লৈ লৈছোঁ। সেইখিনি ভালদৰে মই চাঁচি লৈ লৈছোঁ। সেইখিনি চাঁচি লোৱা হৈ গ'ল। এতিয়া এটা পটলৰ 3-4 পিচ কৰি লৈ লৈছোঁ গোল গোলকৈ। এনেদৰে ভালকৈ মিডিয়াম চাইজৰ পিচ বনাই লৈছোঁ মই। বেছি ডাঙৰ কৰিব নালাগে, বেছি সৰু কৰিব নালাগে। বিলাহী 3টা লৈছোঁ, সেই বিলাহী 3টা মই পেষ্ট বনাই ল'ম। এনেদৰে বিলাহী 3টা মই কাটি লোৱা হৈ গ'ল। কেঁচা জলকীয়া 4টা ফালাই লৈছোঁ। এতিয়া পিঁয়াজ মই যি এটা লৈছিলোঁ তাৰে এফাল পিঁয়াজ মই পেষ্ট বনাম আৰু এফাল পিঁয়াজ তেলৰ লগত ভাজি দিম। এইটো মই পেষ্ট বনাই ল'ম। এইখিনি পিঁয়াজ মই তেলত দি দিম। মোৰ পেষ্ট বনোৱা হৈ গ'ল। সেইখিনি মই পেষ্টটো ওলাই লৈছোঁ, বাতি এটাত লৈ লৈছোঁ। আহকচোন এতিয়া আদা নহৰু পেষ্টটো বনাই লওঁ। খুন্দনিত পেষ্ট কৰি লৈছোঁ। এইখিনিও মোৰ পেষ্ট কৰি লোৱা হৈ গ'ল। এতিয়া পটলখিনি মই হালধি নিমখ অলপ সানি পেলাই 2 মিনিটমান ৰাখি থৈ দিম। তাতে নিমখ অকণমান দি দিছোঁ। এইখিনিও ভালদৰে মই সানি লৈ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আহক এতিয়া পটলখিনি ফ্ৰাই কৰি লওঁ। প্ৰথমতে পটল ফ্ৰাই কৰাৰ আগত মই পটলৰ কাৰণে গ্ৰেভিৰ কাৰণে লৈ লৈছোঁ মছলা, হালধি, নিমখ, জিৰা, গোলমৰিচ, জিৰা পাউডাৰ আৰু কাশ্মীৰী পাউডাৰ এইখিনি একেলগে লৈ লৈছোঁ। থাল এখনত একেলগে লৈ লৈছোঁ। এইখিনি মোৰ হৈ গ'ল। পটলৰ কাৰণে যোগাৰ কৰি লোৱা হৈ গ'ল চবখিনি মোৰ। এতিয়া গেছৰ চোলাটোত কেৰাহীটো বহাই দি কেৰাহীটো 2 মিনিটমানৰ কাৰণে গৰম হ'ব দিম। তাতে পৰিমাণ হিচাপত মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই। তেলখিনি গৰম হৈছে, এতিয়া তাতে মই পটলখিনি দি দিম। প্ৰথমতে পটল ফ্ৰাই কৰি লৈ ল'ম। পটলখিনি গোটাই সিদ্ধ কৰিব নালাগে, আধা হাফ ফ্ৰাই কৰি ল'ব। এনেদৰে 2 মিনিটমান ভাজি ল'ব, যাতে পটলখিনি ওপৰৰ সেউজীয়া অংশখিনি ভাজা যায়। 3 মিনিটৰ কাৰণে মই ঢাকনিখন মাৰি দিছোঁ। এতিয়া মই ঢাকনিখন গুচাই মোৰ পটলখিনি ফ্ৰাই কৰা হৈ গৈছে। সেইখিনি মই থাল এখনত ওলাই ল'ম এতিয়া। পটল মোৰ ফ্ৰাই কৰা হৈ গৈছে। ফ্ৰাই কৰা পটলখিনি থাল এখনত ওলাই লৈছোঁ। পটল ফ্ৰাই কৰা যিখিনি তেল ৰৈ গৈছে সেই তেলতে মই পিঁয়াজ যিখিনি কাটি লৈছিলোঁ, পিঁয়াজ আৰু জলকীয়াখিনি ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱালৈ ভাজি ল'ম। প্ৰথমতে তেজপাত দি দিছোঁ, তাতে লং ইলাচি দি দিয়া গৈছে। এইখিনি অকণমান লৰাই দিছোঁ। কাটি লোৱা অকণমান পিঁয়াজ দিয়া হৈছে, কেঁচা জলকীয়া দিয়া। পিঁয়াজখিনি মই অকণমান ৰঙচুৱাকৈ ভালদৰে ভাজি লৈ ল'ম। মোৰ ৰঙচুৱা হৈ গৈছে পিঁয়াজখিনি, সেইখিনি ভালদৰে ভাজি লোৱা হৈছে। এতিয়া তাতে মই মছলাখিনি ব্যৱহাৰ কৰিম। জিৰা, নিমখ, হালধি, কাশ্মীৰী মিঠি পাউডাৰ সেইখিনি একেলগে দি দিছোঁ। সেইখিনিও মই ভালদৰে ভাজি ল'ম, যাতে তলত লাগি নাযায়। হেতাখনেৰে ভালদৰে লৰাই আছোঁ মই। যাতে তেলখিনি আলাগ আলাগ হয় পিঁয়াজতকৈ, সেইখিনি ভালদৰে ভাজি লৈ ল'ব।
আহকচোন এতিয়া পেষ্ট কৰি লোৱা বিলাহী আৰু পিঁয়াজখিনি এইখিনি ভালদৰে ভাজি লৈ ল'ম। এইখিনি মই ভালদৰে ভাজি লৈ লৈছোঁ এতিয়া, যাতে বিলাহীৰ পৰা যিটো তেল বা তেলখিনি অলপ বেলেগ বেলেগকৈ ওলাব লাগিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গৈছে ধৰ। এতিয়া তাতে অকণমান গৰম পানী ব্যৱহাৰ কৰিম মই। অকণমান গৰম পানী দি দিছোঁ। গৰম পানী দি হেতাখনে অলপ ভালদৰে লৰাই দিছোঁ। নিমখটো দিয়াই হৈছে আগতে, পৰিমাণত দিয়া গৈছে নিমখ। এতিয়া উতল অহাৰ লগে লগে মই তাতে ফ্ৰাই কৰা পটলখিনি দি দিম। এতিয়া মই দি দিছোঁ পটল ফ্ৰাই কৰি লোৱা পটলখিনি দি দিছোঁ তাৰে গ্ৰেভিখিনিত। কেনেকুৱা হৈছে গাইজ ক'বচোন। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আহকচোন 3 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দি মোৰ পটল প্ৰায় হৈয়ে গৈছে পটলৰ গ্ৰেভিখন। এতিয়া ঢাকনিখন গুচাই দি মোৰ পটলখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই থাল এখনত ভালদৰে নুমাই ল'ম। মোৰ বঢ়িয়াকৈ হৈ গৈছে, পটল সিদ্ধ হৈ গৈছে। আপোনালোকৰ ঘৰত এনেকুৱাকৈ বনাই খাবচোন, ট্ৰাই কৰি চাবচোন এবাৰ। মই বাৰু ট্ৰাই কৰি চালোঁ, খাই ভাল লাগিছে।